तमाम खेती আৰু না এইগলা স্কচ খাওয়া পারা হৈ গিছে নেকি আজি ঘৰত লৈ যাবা লাগব 1 কেজি মান মই নিলে ভাতকেলা মানে ফুল এইটো ভাতকেলা ফুল কিন্তু কচু গছৰ পাতটো বা কিয়া লাল হৈ আৰ কিবা কচু কই নামটো নাজানো যদি কোনবাই জানে কমেন্ট কৰি জনাই দিয়ক এই গাইছ চাও খাই দিবু তে খালি বা কেনেকুৱা ভাল বঢ়িয়া মজা না Hello guys, welcome to my new another video. So saw pare pisfale more eman dhuniya location ase. Moi line to line tamul puli ifale. Ki dhuniya location ase moi asu mane aji pura ekdom pura natural gawat aru na pura gawat. So gawat mane kisuman bostu dekhai asu bolok moi. Mane hak kiba kibi bane hak pisoli gila got kinge kheti hoy sob dekhai asu. To aji video to sada aru na. Ne aru mor 1k hoar bisot itue first video aru na. To 1k video to ase dhamaka. To aji mane molop mama ta ghoror mane gawat asu na. To tar karone moi কিছুমান শাক-পাচলি মানে নেচাৰেল খেতি কৰা দেখাইছে আপোনালোকক মই সব কি ধুনিয়া লোকেশন আছে এইফালে কি ধুনিয়া লাইনটো মানে ফটো মাৰবা কাৰণে বেষ্ট জায়গা আৰু ফটো মাৰবা কাৰণে যদি ভিডিওটো নতুনকৈ আছে তো সাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ ভিডিওটো ফেসবুকত আছে তেনে পেজটো ফলো কৰি দিব কেছে আমাক কৈ দিব কি শাক আছে তে মুকে সিটো কি শাক এ কিবা শাকটো হে কি শাক বুলি কয় ये बाबूराव का स्टाइल है কি খেতি দেখাইছে আপোনালোকক মই এটো আমাৰ মুকেশ এটো কি শাক বুলি কৈ দেখাই দিব ইটাই এটো কি শাক ইটো পাত শাক হয় এটো পাত শাক মানে এটো গোটাই পাত থাকে ডবল টো আৰু না তো এতিয়া হৈছে সৰু হৈছে এতিয়া তো ডাঙৰ হোৱা নাই আৰু তো আৰু বেল দেখাইছো তো বিল দেখাইছো মই ডাঠা শাক দেখাইছো ডাঠা শাক কেনকে খেতি কৰে না ইফালেও পাত শাক আছে ইফালেও পাত শাক আছে তো বিদি মই আপোনালোকক দেখাইছো মই ডাঠা শাক ডাঠা তামাম খেতি ইফালেও ডাঠা এইফালেও ডাঠা আছে আৰু ইফালে পটল ইফালে পটল লগা আছে এইটো খিৰা এইটো সব কেনকে হয় খেতি গিলা এনকে আৰু না এইটো পটল হৈ আছে এই পটল ফুল আহিছে এই পটল হয় না এইটো হল ডাঠা এই সৰু হৈ আছে এতিয়া খুজবা নালাগে শাক এইগিলা বস্তু আৰু দেখাইছো ডাঠাটো ডাঙৰ দেখাইছো না ডাঙৰ ডাঠা দেখাইছো মই ডাঙৰ ডাঠা গাইছ মই 1k হোৱাৰ পিছত মানে বহুত হেপি লাগি গৈছে আৰু না তো সেইকাৰণে আপোনালোকে সবে এটা লাইক কৰি দিয়ক লাইকটো কৰিলে আৰু বেছি ভাল লাগিব না এইটো চাওক ডাঠা গাইছ ডাঠা নেচাৰেল মানে খেতি আৰু না আমাৰ হলতে খেতি নাই তো একদম পুৰা গাঁৱত হৈ গৈ খেতিগিলা ইফালে এইটো ভাতকেৰেলা লগাই আছে ভাতকেৰেলা মানে ডাঠা লগাইছে ডাঠাৰ পিছত ভাতকেৰেলা হৈ যাব আৰু না এইগিলা ডাঠা এই কিমান ডাঙৰ আছে এইটো সব ডাঠা মানে ডাঠা গেলি আপোনাৰ বিক্ৰী কৰিছে না এইফালে ভাতকেৰেলা লগাইছে ভাতকেৰেলা কি মস্ত ডাঠা মস্ত ডাঠা দেখা দিব ভাতকেৰেলা কি দেখাবি তই ভাতকেলা মানে ফুল এইটো ভাতকেৰেলা ফুল তো মই কি দেখালো আপোনালোকক পাত শাক দেখালো তাৰপিছত পটল দেখালো পটল বুলি কয় ভাতকেৰেলা দেখালো ডাঠা দেখালো তো এইবাৰ দেখাইছো মই এইটো গছ চাওক এইটো নাৰিকল গছটো যে এইটো মানে কি কয় মিঠাপানত যি দিয়ে সৰু নাৰিকলটো সেইটো গছটো এইটো আৰু সেইফালে আছে পটল এইফালে আছে ভাতকেৰেলা এইফালে ডাঠা এইফালে আছে পাত শাক এইফালেতো ডাঠাই ডাঙৰ ডাঠা এইকেইটা আৰু এইটো হ'ল তাল গাছ ভিউটো চাওক কি মজা হৈছে আৰু না এইটা নেচাৰেল ভিউ আৰু নেচাৰেল তো গাইস মোৰ 1k পাৰ্টিটো আহি আছে সোনকালে ধামাকা পাৰ্টি আহিছে 1k তো সবে লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰিব চেনেলটো না 1k পুৰা ধামাকা ভিডিও দিম 1k মানে ভাবি আছো আৰু এতিয়া মানে অলপ কণ্ডিশ্যনটো বেয়া হৈছে আৰু তাৰ কাৰণে কিবা ব্যৱস্থা কৰা নাই তো কৰিম বেছি দিন নাই আৰু ইটো হ'ল 1k হোৱাৰ পিছত ফাৰ্ষ্ট ভিডিও তো 1k মানে পাৰ্টিটো দিয়া নাই কাৰণে মানে ইটো ভিডিঅ' পিছত যোনটো নেক্সট ভিডিঅ' আহিব সেইটো ভিডিঅ' পুৰা ধামাকা হ'ব পুৰা বাবাল মতে দিম বাবাল আপোনালোকৰ ঘৰত কি খেতি আছে কাৰ ঘৰত কি খেতি আছে কমেন্ট কৰি জনাই দিয়কচোন তো মই গম পাওঁ না কাৰ ঘৰত কি খেতি আছে তো ইফালে ডাঠা সৰু হৈ আছে ইফালে কি ধুনীয়া হৈ আছে সৰু দেখা পাইছে সৰু চব ডাঠা এইগিলা ইফালে ডাঠাই এই লোকেশ্যনটো কি ধুনীয়া তামোলৰ লাইন ভালকৈ দেখাইছোঁ একবাৰ চাওক একদম তাৰ লাগি কিমান ধুনীয়া ফটো মাৰবা বেষ্ট এইটো কি বস্তু কওক গাইছ এইটো কমেণ্ট কৰকচোন কি বস্তু এইটো কোনে ক'ব পাৰে মানে কি মানে গৰু গিলা চাৰে বান্ধি যেনে
ইয়াতে আধাৰ দে আৰু না মানে গুড়া কিবা কিবি চব দে আৰু কিবা কিবি কিবা খাৱা বস্তু গৰু দানা আৰু না ইয়াতে ये देखो गाइस ये क्या है एलोवेरा गाइस एलोवेरा गाছ কিমান আছে এলোवेरा না কি আছে মুকেশৰ খেতি কোনটো এই গান মোৰ খেতি ইটো বলে মুকেশৰ খেতি কি খেতি লগাইছা তই স্কচ কোড স্কচ ও ভাই সাহেব এইগলে চাও গাইস স্কচ কি ধুনিয়া হৈছে স্কচ কিমান আছে ও বাহ কিমান স্কচ আছে কিমান স্কচ এইগলে স্কচ ওয়াও এই মিঠালাও আছে তো মিঠালাও এইবিলাক ৰঙালাও খেতি আছে তামাম খেতি আৰু না এইগলে স্কচ খাওয়া পাৰা হৈ গৈছে নেকি আজি ঘৰত লৈ যাব লাগিব 1 কেজি মান মই নিলে একো নহয় কাৰণ মামাটা ঘৰৰেটো ইগলা মানে ইয়াৰ চাংটো চাপৰ থাকে নহয় ই এনেকে পূজা কৰিব লগা হৈছিল না তো ইফালেটো গোটাই স্কচ আৰু হিটো চাইডে আছে স্কচ গোটাই খেতি তামাম খেতি মানে ইফালে আৰু কোনো হাক মানে খাৱাৰ সবজিৰ মানে কি মানে আৰু না কম নপৰে আৰু আমাৰ ফালে কম পৰে এই আছে ইফালে তামাম ইলে সব দুখন ইফালে ওটা আছে চাং ইফালে ওটা চাং আছে দুইফালে তামাম কিমান ডাঙৰ চাং এইটো ইফালে আৰু এইটো আছে সব এইটো স্কচ এই দেখা মই কাজিটেঙা নেমু টেঙা খেতি এইফালে চাব পাৰি টেঙা খেতি টেঙা ইফালে গোটাই টেঙাৰে খেতি গোটাই টেঙাৰে বাগান এইটা ইয়াতে এনাকন্দা আছে ভিতৰত এই ফুলটো কচু গছৰ পাতটো বা কিয় লাল হয় কিবা কচু কয় নামটো নাজানো যদি কোনোবাই জানে কমেণ্ট কৰি জনাই দিয়ক এইগিলা সব টেঙা খেতি নেমু টেঙা খেতি এইগিলা টেঙা এই কচু গছটো কিন্তু ধুনীয়া লাগিছে বে কি ধুনীয়া পানীখিনি আমি আগতে সৰু থাকোঁতে কচু বটৰ পানী খাইছিলোঁ আৰু না এনেকৈ জমা লাগি থাকে খাই দিছিলোঁ সেইটো চাওক এইটো পানী লাগি আছে না কচু বটত এইটো পানীটো আমাৰ মুখে খাই দিব কচু বটৰ পানী এই গাইছ চাও খাই দিব এতিয়া খালি বা কেনেকুৱা ভাল বঢ়িয়া মজা না অ দেখাইছোঁ মই আপোনালোকক মই তিতা কেৰেলা এইটো চাংটো কি ধুনীয়া চাওক তিতা কেৰেলা এইগিলা গাছগিলা হৈ গৈছে আৰু না তিতা কেৰেলা এইটো গাছটো উঠি গৈছে ঠিচকে সাৰ গোবৰে বেছি দিয়ে সাৰটো নিদিয়ে ইমান তো এই আৰু সামৰি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত ধামাকা ভিডিঅ'ত না বাই